একদম মজা হৈ আছে খাই লওঁ খাই লোৱাৰ পিছত আপোনালোকে দেখিব পাইছে এইফালে পূৰা কি ধুনীয়া জেগা এটা বহি আছোঁ লোকেশ্যনটোত বহিয়ে আছোঁ সেয়া আৰু কি ৰ'ব ষ্টিং এটা আনিছিলোঁ ষ্টিংটো খাই লওঁ ষ্টিং এটা আনিছিলোঁ এইটো খাই লওঁ এইফালে ডাৱৰখিনি চাওক পূৰা ধুনীয়াকৈ মানে ডাৱৰ কি ধুনীয়া হৈ আছে গোটেই পৰিৱেশটো পূৰা একদম মজা হৈ আছে এইটো খাই লওঁ খাই লোৱাৰ পিছত ইণ্ট্ৰডাকশ্যনটো দি আছোঁ খাই লৈছোঁ আজি মানে ইয়াৰ পৰাই মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বৰ ধুনীয়াকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আচলতে এইটো কোনো ভ্লগছ বা হেৰি নহয় ভ্লগছ বা কোনো ধৰণৰ এইটো মানে হেৰি নহয় এইটো জাষ্ট মই ইণ্ট্ৰডাকশ্যন দিম আৰু মোৰ বিষয়ে এই ভ্লগছটো মই ষ্টাৰ্ট কৰিম আৰু আপোনালোকে এইটো চেনেলত মানে এইটো চেনেলত পূৰা ধুনীয়া ধুনীয়া ভ্লগবিলাক পাব আৰু ক'ৰবাত য'ত যাওঁ মই তাত মই এটা ধুনীয়াকৈ হেৰি কৰি আনিম সেইটো হেৰি কৰিম তাৰপিছত আপোনালোকে বেয়া নাপাব মই এইটো খাই আছোঁ মানে বহুত দেখিছে নহয় এইটো ৰ'দটো কিমান পূৰা ৰ'দ চাৰিওফালে ৰ'দ আছে একদম পূৰা ধুনীয়া বহুত গৰম উঠি গৈছে মোৰ নামটো হৈছে ৰিপন বৰা আপোনালোকে মানে এই চেনেলটোত মানে ভ্লগ পাই থাকিব কিছুমান ভ্লগ থাকিব মোৰ পূৰা ধুনীয়া ধুনীয়া ভ্লগ থাকিব ইয়াত ভ্লগ বনাম মই আকৌ ধৰক মই অকণমান ধৰ এনেকৈ জেগাত গ'লোঁ আৰু জেগাটোত গ'লোঁ আৰু তাৰপিছত তাৰ মানে কি কিহৰ বাবে সেইটো জেগাটো বিখ্যাত বা কিহৰ বাবে কি হয় সেইটো তেনেকৈ এখন বুজাই যাম সেইটোৱে আৰু সৰুকৈ চেনেলটো ষ্টাৰ্ট কৰিছোঁ সকলোৱে যাতে আৰু ছাপোৰ্ট কৰে যেন আৰু সেইটোৱে আৰু বাকীনো কি ক'ম আৰু হ'লেও এতিয়াও এটা ভ্লগ হিচাপে বনাম মই কি কৰিলোঁ দেখুৱাম দিনটোত মানে টিউশ্যন যাব লগা আছে জেগা এটাত যাব লগা আছে তালৈ যাম আপোনালোকে মানে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে হেল্ল' গাইছ মই যে কৈছিলোঁ টিউশ্যন আছে বুলি পূৰা ৰেডি ওলাই মেলি আহিছোঁ এতিয়া ৰেডি পূৰা টিউশ্যনলৈ যাম আৰু এতিয়া তাৰপিছত বাকী চব ইহঁত আহিলে আৰু দুটামান আহিবলৈ আছে ইহঁতকেইটা মানে সদায় লেজিয়ে হয় আৰু মানে সদায় লেজিৰ কাৰণে সিহঁত আৰু মানে মেমেৰা নিচিনাকৈ থাকে আমি এতিয়া দোকানখনৰ পূৰা ওচৰত ৰখি আছোঁ সিহঁতৰ ইফালৰ পৰা এটা আহিব দুফালৰ পৰা এটা আহিব বাকী এইফালে পূৰা ধুনীয়া একদম ৰাস্তা একদম ধুনীয়া ধুনীয়া গাড়ীবিলাক গৈ আছে আৰু ট্ৰাকখন গ'লক এতিয়া ট্ৰাকখন এতিয়া কথা কৈছোঁ এতিয়া পূৰা একদম ফ্ৰেছ হাৱা আৰু বহুত আজিতো মানে কি ক'ম আজি বহুত তাপ মাৰিছে তাৰপৰা আহিবলৈ ভিডিঅ' বনাবলৈ সেইকাৰণে টাইমেই নাপালোঁ আৰু ত' বাকী কাইলৈৰ পৰা পূৰা ৰেগুলাৰ এটা মানে ফাইনেলি পাৰ্টিকেইটা আহি পাইছে আৰু দুটামান আহিবলৈ বাকী আছে আৰু বাকী সিহঁত আহিলে এতিয়া আমি ইয়াৰ পৰা যাম আৰু এতিয়া ৰখি আছোঁ পূৰা এনেকৈ ৰাস্তাটো কিমান মজা লাগিছে ৰাস্তাটো এতিয়া এনেকৈ ৰখি আছোঁ দোকানখনৰ ওচৰতে সিহঁত আহিলে যাওঁ আৰু এতিয়া সদায় লেজি কৰে মানে কি কৰিম উপায় নাই আৰু সেয়া আৰু আহি লওক অহাৰ পিছত গৈ আছোঁ চাওক মালটো সিহঁত আহি লওক মানে আকৌ ৰখি দিওঁ তাৰ লগৰ আহি পাই গ'ল এতিয়া বৰ্তমান আমাৰ ওচৰত আছেহি আৰুতো আহিবলৈ কিবা আছে নেকি হা এই লগৰ এটা আছে আগত আছে গতিকে আমি ইয়াৰ পৰা যাওঁ আৰু বাই আমাৰ এতিয়া মানে টিউশ্যন কৰি হৈ গ'ল আহি আছোঁ পাৰ্টি চব আহি আছে তেনেকৈ দেখিছে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নেকি তাকে ভাবিছোঁ ইয়াতে ভিডিঅ'টো শেষ কৰোঁ আৰু নেক্সট ভিডিঅ' কাইলৈ পাব কাইলৈ পৰা ৰেগুলাৰ মানে ভ্লগ বিলাক আহি থাকিব আৰু আপোনালোকে সকলোৱে গাড়ীখন আহিছে চবত কোৱা আহিছে গাড়ীখন কিহৰ আহিছে নাজানো এখন গাড়ীখন